ক্ৰিস্পি কুৰকুৰা নমকৱাৰে অসমীয়াত আমি ইয়াক নিমকি বুলিয়ে কওঁ। বজাৰত পোৱা লেতেৰা তেলত ভজা নিমকিতকৈ অধিক সুস্বাদু আৰু মচমচীয়া কুৰকুৰি টাইপৰ নিমকি তেল বাদ দি দেশী ঘিউত ফ্ৰাই কৰিছোঁ এটা ডিফাৰেণ্ট ৰেচিপিৰে। আহক তেনেহ'লে আৰম্ভ কৰোঁ ৰেচিপিটো। কেতিয়াও তেল অবজাৰ্ভ নকৰা আৰু দুমাহমানলৈ থৈ খাই থাকিব পৰাকৈ ৰেচিপিটো তৈয়াৰ কৰিছোঁ। সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল অলপমান সামগ্ৰী ব্যৱহাৰ কৰি আমি বহুখিনি নিমকি তৈয়াৰ কৰিব পাৰোঁ। বজাৰতকৈ টেষ্টি আৰু অতি কম মূল্যত বনাব পৰা নিমকি বনাবলৈ মই 350 গ্ৰাম ময়দা লৈছোঁ 1 কাপ হিচাপত। আপোনালোকে বিচাৰিলে ময়দাৰ লগত গেহুৰ আটাও ইউজ কৰিব পাৰে। মই ময়দাই লৈছোঁ আৰু তাত আধা চামুচ আজৱাইন দিছোঁ। আজৱাইনে টেষ্টটো এনহেঞ্চ কৰাৰ লগতে পেটৰ কাৰণে ই বহুতেই ভাল। লগতে আধা চামুচ কলঞ্জি ইউজ কৰিছোঁ আৰু আধা চামুচ ৰেড চিলি ফ্লেক্স ইউজ কৰিছোঁ। লগতে নিমখ আমি কম ব্যৱহাৰ কৰিম, বেছি ব্যৱহাৰ নকৰোঁ নিমখ। আধা চামুচ ব্যৱহাৰ কৰিছোঁ। নিমকিৰ ডৌটো ৰেডি কৰিবৰ কাৰণে অলপ কুহুমীয়া পানী ব্যৱহাৰ কৰিম। তাৰ কাৰণে আধা লিটাৰমান পানী মই কুহুমীয়া পানী কৰি ছাইডত থৈ লৈছোঁ। এইটো ৰেডি কৰি লোৱা দৰকাৰ। এতিয়া হাতেৰে অলপ ভালকৈ বস্তুখিনি মিক্স কৰি লৈছোঁ যাতে যিখিনি সামগ্ৰী ইয়াত দিয়া হৈছে আজৱাইন কলঞ্জি সকলোখিনি একদম ময়দাখিনিৰ লগত মিক্স হৈ যায়। এতিয়া 3 চামুচ কুকিং অইল মই ইয়াত এড কৰিছোঁ। কুকিং অইলটোৱে আপোনাৰ ক্ৰিস্পিনেছটোত বহুত হেল্প কৰে। দেশী ঘিউ ইউজ কৰিব পাৰি। দেশী ঘিটোৱে খাস্তাপন আনে, একদম খাস্তাটো হয় আৰু, কিন্তু তেলটোৱে ক্ৰিস্পিনেছটো এনহেঞ্চ কৰে বহুত বেছি। এইখিনি সময়তে মই অলপমান ভিনেগাৰ ইউজ কৰিছোঁ। ভিনেগাৰ 1 চামুচ ইউজ কৰিছোঁ, কুকিং ভিনেগাৰ। আপোনালোকে যদি ইচ্ছা কৰে, যদি ভিনেগাৰ এভেইলেবল নাথাকে তেনেহ'লে আপোনালোকে নেমু ৰস অকণমানো ইউজ কৰিব পাৰে। বাছ এতিয়া ভালদৰে হাতেৰে একদম মঠি ল'ব লাগিব, সুন্দৰকৈ মিক্স কৰি লৈ, যাতে যিটো বাইণ্ডিং হয় ন সেইটো ভালকৈ হ'ব লাগিব, লাডু নিচিনা হৈ যাব লাগিব। যদি খোলাভাৱে থাকে তেনেহ'লে আৰু অকণমান তেল আপুনি ব্যৱহাৰ কৰিব পাৰে। এতিয়া আমি অলপকৈ পানী দি পেলাই বস্তুখিনি ডৌটো ৰেডি কৰিম। ডৌটো ৰেডি কৰাৰ সময়ত এটা কথা লক্ষ্য ৰাখিব লাগিব, সি যাতে একদম টাইট হয়। আমি ৰুটি বেলিবৰ কাৰণে যেনেকৈ ব্যৱহাৰ কৰোঁ তাতোতকৈ টাইট হ'ব লাগিব। পৰঠাটো একদম বেছি ঢিলাই হয়, চ' এইটো টাইট হ'ব লাগিব, তেতিয়া বেলাৰ সময়ত ইজি হ'ব। আৰু যদি আমি ৰুটি লেখীয়াকৈ সেইটো হিচাপত যদি ডৌটো ৰেডি কৰোঁ তেনেহ'লে ই কিন্তু কামত নাহিব। চ' ডৌটো ৰেডি হৈ গৈছে। বেলেগ এটা পাত্ৰত তাক থৈ পেলাই মাছলিন ক্লথ ল'ব, গামোচা টুকুৰা নিচিনা মাছলিন ক্লথ এখন ল'ব, পানীত তিয়াই তাক স্কুইজ কৰি ল'ব, পানী নথকাকৈ ঢাকিব। আৰু ঢাকন থাকিলে এনেকৈ থৈ দিলেও কথা নাই, বা ইয়াৰ ওপৰত ঢাকন এখন লগাই পেলাই মই ইয়াক ছেট হ'বৰ কাৰণে 15 মিনিটমানলৈ মই ইয়াক ৰাখি দিছোঁ। যেতিয়া বঢ়িয়াকৈ ছেট হৈ যাব সেইখিনি সময়ত মই ঘিখিনি গৰম কৰি ল'ম। কেৰাহীত ঘি ইউজ কৰিছোঁ, দেশী ঘি। চাব পাৰে অষ্টবিনায়ক ব্ৰেণ্ডৰ দেশী ঘি হয়। মই প্ৰায় 1 লিটাৰমান ইউজ কৰিছোঁ। উপায় নাই, কম তেলত বা কম ঘিত যদি ফ্ৰাই কৰে বস্তুখিনি ওপৰলৈ উঠি অহা বা ফ্ৰাই কৰোঁতে অসুবিধা হ'ব পাৰে। গতিকে ঘিখিনি ব্যৱহাৰ যদি আপুনি কৰে তেনেহ'লে কুকিং কৰাৰ পাছত ৰৈ গ'লে আকৌ বেলেগ কামতো ব্যৱহাৰ কৰিব পাৰি। আপুনি যদি ঘি ব্যৱহাৰ নকৰে আপুনি ৰিফাইন অইলো ব্যৱহাৰ কৰিব পাৰে, কোনো অসুবিধা নাই। ঘিত ব্যৱহাৰ কৰিলে টেষ্টটো বহুত বেছি এনহেঞ্চ হয় আৰু শৰীৰৰ কাৰণেও ভাল। গেছটো মিডিয়াম ফ্লেমত ৰাখি পেলাই মেল্ট হ'বলৈ দিছোঁ। ঘিখিনি একদম শ্ল' কৰি থৈ দিছোঁ, মেল্ট হৈ যাব। এতিয়া অলম'ষ্ট 15 মিনিটৰ পাছত ডৌটো উলিয়াই পেলাই আৰু অলপ তাক মঠি ল'ব লাগিব, একদম ভালকৈ জোৰকৈ ধুনীয়াকৈ মঠি ল'ব লাগিব। যে ছেট হোৱাৰ পাছত আৰু এবাৰ ধুনীয়াকৈ মঠি ল'ব লাগিব। দেখিব একদম সুন্দৰকৈ মসৃণ হৈ যাব। তেতিয়া বেলাৰ সময়ত বহুত ইজি হয়। আপুনি যেতিয়া ৰেচিপিটো বনাব, নিমকি বনাব ঘৰত, আৰু কোনোবা ব্যক্তিক যদি খাব দিয়ে তো 100% চিয়'ৰ
যিজনে খাব তেখেতৰ মনত এটা কথা এটা মানে কিউৰিয়চিটি মানে আহিব যে ইয়াৰ ৰেচিপিটো কি বনাইছে কেনেকৈ ইমান খাস্তা ইমান ক্ৰিস্পি কেনেকৈ হৈছে আৰু ইমান সোৱাদ সুন্দৰ কেনেকৈ হ'ব পাৰিছে বজাৰততো এইটো পোৱা নাযায় ইয়াৰ টেষ্টটো কেতিয়াও বজাৰত আৰু লেতেৰা তেলত ভাজা আৰু কোনে কেনেকৈ কি বনাইছে ক'ব সামগ্ৰী কি ব্যৱহাৰ কৰিছে আমি ক'ব নোৱাৰোঁ গতিকে ঘৰত বনাওক নিজৰ হাতেৰে বনাওক আৰু দুমাহতকৈ অধিক ৰাখিব মই দুমাহ বুলিয়ে কৈছোঁ কি দুমাহততো নাথাকেই ষ্টিল দুমাহমানলৈ এয়াৰ টাইট ডিব্বাত ৰাখি পেলাই আপুনি মানে খাব পাৰে এতিয়া বস্তুখিনি ভালকৈ ৰোল কৰি 5টা গোলা মই বনাই লৈছোঁ ভালকৈ ৰোল কৰি লৈছোঁ যেনেকৈ মানে ৰুটি বনাবৰ কাৰণে গোলা বনোৱা হয় তেনেকৈ কৰি লৈছোঁ এতিয়া ইয়াক বহুত পাতলকৈ বেলিব লাগিব বেলাৰ সময়ত বেলনেৰে ভালকৈ মানে তাক পাতলকৈ একদম ৰুটিতকৈ অলপ পাতল হ'ব লাগিব তেতিয়া ভাল এইখিনি সময়তে ইয়াৰ ওপৰত এটা মানে মই লেয়াৰ ইউজ কৰিম লেয়াৰটো বনাওঁতে আপুনি 2 চামুচ ময়দা ল'ব আৰু 2 চামুচ ময়দাৰ লগত 2 চামুচ ঘি ব্যৱহাৰ কৰি তাক ভালকৈ গুলি ল'ব পিকচাৰত দেখুওৱা ধৰণে আৰু সেই লেয়াৰটোৰ ওপৰত ধুনীয়াকৈ বেলি লৈ পাতলকৈ বেলি লৈ লেয়াৰটো ধুনীয়াকৈ মানে তাক সানি ল'ব লাগিব তাৰপিছত এনেকৈ দেখুওৱা ধৰণে ৰোল কৰিব লাগিব যে ইয়াৰ ৰোলটো কৰাৰ সময়ত ইয়াৰ ভিতৰত যে হাৱা থাকি নাযায় সেইটো লক্ষ্য ৰাখিব লাগিব হাৱাত থাকি গ'লে সেইটো ফুলি যোৱাৰ লগে লগে তাৰ ভিতৰত ঘি বা তেলত ভাজিলে তেল সোমাই যাব আৰু মানে টেষ্টটো বৰবাদ কৰি দিব গতিকে সেইটো লক্ষ্য ৰাখিব হাৱা যাতে সোমাই নহয় গতিকে ভালকৈ ৰোলটো বনাই ল'ব বাছ ৰোলটো ৰেডি হোৱাৰ লগে লগে এখন কাটাৰো ইউজ কৰিব পাৰে বা চুৰি এখন লৈ পেলাই মই দেখুওৱাৰ ধৰণে সৰুকৈ কাটিব লাগিব মই কাটি লৈছোঁ গোটেইখিনি একেলগে কাটি ল'লে বনাবলৈ ইজি হ'ব আৰু অকণমান সময় লাগে এইটো গোটেইটো প্ৰচেছটো মই ষ্টেপকেইটা আপোনাক দেখাই আছোঁ আৰু এনেকৈ হাতেৰে টিপি গোটেই বস্তুখিনি গোটেইকেইটা যিমানখিনি মানে দৈ বনিছে তাক ভালকৈ এখন প্লেটত ছেট কৰি ল'ব লাগে বেছি সময় যদি থাকি যায় বেছি সময় মানে যদি আধা ঘণ্টা 45 মিনিট থাকি যায় তেনেহ'লে ইয়াত নিমখ আছে নিমখটোৱে ময়দাটো গলাব আৰু বেছি লাহে দৌটো পাতল হৈ যাব পাতল হৈ গ'লে বেলিবলৈও অসুবিধা হ'ব আৰু মানে বস্তুটো ছেট হোৱাটো উচিত মানে ভাল ৰিজাল্ট নাহিব আৰু গতিকে যিমান পাৰে সোনকালে খৰখেদাকৈ এইখিনি বনাই ল'ব লাগে এনেকৈ সৰু এতিয়া সেই বাতি দুখনে লৈটো লৈ পেলাই তাক জাষ্ট ছেট কৰিবলৈ আপুনি যিকোনো ধৰণৰ শ্বেপ দিব পাৰে মানে মুন টাইপ দিব পাৰে বা ট্ৰেংগল দিব পাৰে বা আপুনি ডাইচ কাট কৰি যেনেকৈ নৰ্মেল নিমকিটো হয় তেনেকৈ কাট কৰি পেলাইও মানে ফ্ৰাই কৰিব পাৰে মই এনেকৈ কৰিছোঁ মোৰ পচন্দ অনুসৰি দেন ডাইৰেক্ট মই মিডিয়াম আছোঁ এই তেলখিনি যেতিয়া মানে ঘিত যেতিয়া আমি দিয়াৰ সময়ত এটা কথা লক্ষ্য ৰাখিব লাগিব যে ঘিখিনি মিডিয়াম আঁচত সম্পূৰ্ণ গৰম হৈ থাকিব লাগিব নহ'লে যদি কাৰণ আমি গোটেইখিনি দিয়াৰ লগে লগে সি যিটো ঘিৰ উত্তাপ হয় সেইটো কমাই দিব আৰু তেতিয়া তেল অবজাৰ্ভ কৰা আৰম্ভ কৰিব তেতিয়া ৰিজাল্টটো ভাল নাহিব গতিকে মিডিয়াম আঁচত থাকিব লাগিব ভালকৈ গৰম থাকিব লাগিব দেন দিয়াৰ পাছত যেতিয়া হৈ যাব সেইখিনি সময়ত স্লো কৰি দিব লাগে স্লো কৰি দি সম্পূৰ্ণ মানে প্ৰচেছটোত ব্ৰাউন মানে কালাৰটো দেখুৱাৰ ধৰণে স্কিনত দেখুৱাৰ ধৰণে সেইটো কালাৰ আহালে ফ্ৰাই কৰিব লাগিব তেতিয়ালৈকে লাষ্টৰ পৰ্যায়লৈকে সি স্লো ফ্লেমতে থাকিব কিন্তু প্ৰথমতে দিয়াৰ সময়ত সদায় আমি মিডিয়াম ফ্লেমত ৰাখি মানে উচিত গৰমটো হ'ব লাগিব ঠাণ্ডা তেলত বা ঠাণ্ডা ঘি দিলে বস্তুটোৱে নিমকিখিনিয়ে তেলটো বা ঘিটো অবজাৰ্ভ কৰি ল'ব সেইটো কাৰণে এই ৰেচিপিটো ইমানেই ষ্টেপ বাই ষ্টেপ ফ'ল' কৰি আপুনি নিশ্চয় বনাবলৈ